নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আগৰ ভিডিঅ' কেইটাত আপোনালোকে হয়তো যোগাসন কি হয়, মুদ্ৰা কি হয় সেই বিষয়ে অৱগত হ'ল। এই ভিডিঅ'টোত মই এই যে আমি গুৰুত্বপূৰ্ণ আসনসমূহ কৰোঁ, এই আসনসমূহ কৰাৰ কিছুমান অনুশীলনৰ চৰ্ত থাকে। যোগা কৰাৰ আগত হজম হোৱা খাদ্য খাব লাগে। পৰিমিত আহাৰ, যেনে ধৰক আমি যদি আসন কৰাৰ আগত পেট ভৰাই বেছিকৈ ভাত খাই লওঁ, সেইটো আচলতে আসনসমূহ কৰিবলৈ কিছু অসুবিধা হ'ব পাৰে। গতিকে আমি এই আসন কৰাৰ আগত মানে লাইট ফুড খাব লাগে, পৰিমিত আহাৰ খাব লাগে, সহজে হজম হোৱা খাদ্য খাব লাগে। ঠিক তেনেদৰে আসন অনুশীলনৰ কেতবোৰ চৰ্তাৱলী আছে। এই আহাৰ তাৰ ভিতৰত এটা অন্যতম। অত্যাধিক মছলাযুক্ত খাদ্য, তাৰপিছত আমাৰ যোনখিনি থাকি যোৱা খাদ্য, আগদিনাৰ খাদ্য, তাৰপিছত সেইবিলাক ভক্ষণৰ পৰা আমি সাধাৰণতে বিৰত থাকিব লাগে। আমি ক'ব পাৰোঁ যে আৰু এটা পোচাক, আমি আসন কৰাৰ সময়ছোৱাত ঢিলা আৰু বায়ু চলাচল কৰিব পৰা কাপোৰ পিন্ধিব লাগে। ইয়াৰ কাৰণটো কি যে আসন কৰোঁতে যাতে বাধাৰ সৃষ্টি নহয়, সেইকাৰণে আমি ঢিলা পোচাক পৰিধান কৰিব লাগে। আৰু লগতে আমি কি কৰোঁ, যেতিয়া আমি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধো, ই আমাৰ মনটো সতেজ কৰে, হয়নে? ঠিক তেনেদৰে যেতিয়া আমি নিজৰ কাৰণে যোগাসন কৰিম, তেতিয়া আমি পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে। আমি য'ত যোগাসন প্ৰেক্টিচ কৰিম, আমি য'ত যোগাসন কৰিম, সেই ক্ষেত্ৰত আমি আৰু এটা লক্ষণীয় বিষয় হ'ব যে আমি কেনেকৈ ধৰণৰ ঠাই নিৰ্বাচন কৰি লৈছোঁ। আমি যেতিয়া যোগাসন কৰিম, তেতিয়া নিৰ্মল বতাহ সোমাব পৰা আহল বহল তেনেধৰণৰ এটা কোঠা বা আমি মুকলি ফিল্ডতো কৰিব পাৰোঁ, য'ত বতাহ আহ যাহ কৰিব পাৰে। কীট পতংগই আমনি কৰিব নোৱাৰা পৰিষ্কাৰ কোঠালি, আমি মেট বা তেনেধৰণৰ কিবা বহিব পৰা, য'ত আমি বহি আসন কৰিব পাৰোঁ, তেনেধৰণে নিৰ্বাচন কৰি ল'ব লাগে। আৰু এটা হৈছে যে চতুৰ্থটো, আসনৰ উচিত অনুশীলন। এতিয়া আমি যেতিয়া আসনসমূহ কৰোঁ, আসনসমূহ লাহে ধীৰে কৰিব লাগে। মানে যোন ইনষ্ট্ৰাক্টৰ থাকে বা আমি ক'ব পাৰোঁ যি আমাক শিকায়, গুৰুৰ দিহা অনুযায়ীহে আসন মুদ্ৰা আদি অনুশীলনবোৰ কৰিব লাগে। তাৰ পাছত আসনসমূহ সহজ আসনৰ পৰা ক্ৰমশ জটিল আসন অনুশীলন কৰিব লাগে। আসন সদায় সহজ আসনৰ পৰা টান আসনলৈ লাহে লাহে আগুৱাই যাব লাগে। এতিয়া আমি যদি পদ্মাসন কৰিব নোৱাৰোঁ, তেতিয়া আমি প্ৰথমতে কি কৰিব লাগিব? অৰ্ধ পদ্মাসন কৰিব লাগিব। আমি প্ৰথমতেই জটিল আসনবিলাক কৰিবলৈ চেষ্টা কৰিব নালাগে। সহজ আসনবোৰ কৰি দেহক অভ্যাস কৰাৰ পাছতহে ক্ৰমান্বয়ে টান আসনবোৰ কৰিব লাগে। তাৰ পাছত আৰু এটা হৈছে যে সুস্থিৰভাৱে আসন অনুশীলন কৰিব লাগে। আসন অনুশীলন কৰোঁতে আমি খৰখেদাকৈ কৰিব নালাগে। এতিয়া এটা আসনৰ পৰা আনটি আসন কৰিবলৈ যাওঁতে প্ৰয়োজনত শৱাসন বা অন্য বিশ্ৰান্তিকৰ আসন কৰি ভাগৰ পলুৱাই ল'ব লাগে। এতিয়া আমি যদি এটা আসন কৰোঁ, ভুজংগাসন কৰোঁ, তাৰ পাছত যদি নেক্সট আসনটো যদি আমাৰ চক্ৰাসন হয়, তেতিয়া আমি ভালদৰে বহি কি কৰি ল'ব লাগে? দণ্ডাসনতে হওক বা সুখাসনতে হওক, প্ৰয়োজনত আমি ভাগৰ পলুৱাই ল'ব লাগে। গতিকে এইসমূহ হৈছে কেইটামান গুৰুত্বপূৰ্ণ চৰ্তাৱলী। যদি এনেধৰণৰ কেইটামান চৰ্তাৱলী লিখিব লাগে, তেতিয়াহ'লে হয়তো আপোনালোকে লিখিব পাৰিব বুলি মই আশা কৰিছোঁ। আজিলৈ ইমানেই। গতিকে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ ভিডিঅ'টো এটা লাইক কৰি দিব, নিজৰ ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিব, যিহেতু আপোনালোকৰ এনেধৰণৰ সহায়ে আমাক আৰু ভিডিঅ' কৰি যাবলৈ অনুপ্ৰাণিত কৰে।
গতিকে আন এটা ভিডিঅ'ত আকৌ এদিন লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।